Alright friends, so আজি মই ৰিভিউ কৰিম অসমীয়াতে আৰু এটো ব্ল্যাক এণ্ড ডাকাৰ অ্যাঙ্গেল গ্ৰাইণ্ডাৰ 820 ওয়াটৰ আৰু খুবেই ভাল ইমান বেয়া নহয় বাট আজি মই কম ইয়াতে প্ৰবলেম কি আহে যেটা আপুনি ইউজ কৰিব আৰু এটা যেতিয়া আপুনি বস্তু কিনে পাৰচেজ কৰে এটাতো সবে ইউটিউবত চাই আৰু মই চাইছিলো গতিখিনি বস্তু চাই লৈছিলো আৰু খুব কম দামতো পাইছিলো মই Amazonৰ পাৰচেজ কৰিছিলো আৰু যেটা আমি খৰা ইউজ কৰো ইয়াক মই ছমাহমান ইউজ কৰিলো ছমাহ ইউজ কৰি ভালে বহুত হেভি হয় আপুনি ঘৰৰ কিছু সৰু সৰু কামৰ কাৰণে ইউজ কৰিব পাৰে যদি লম বুলি ভাবিছে ল'ব পাৰে আৰু বেলেগ কোম্পানীৰো আছে বহুত ভাল সো মই এটু কোৱা নাই যে এটু বেয়া তো প্ৰবলেম কি হয় মই কৈ আছো যেতিয়া এটু হৈছে আমাৰ অ্যাঙ্গেল গ্ৰাইণ্ডাৰ এক মই ছমাহ ইউজ কৰিছো পুৰা সো প্ৰবলেম কি আহে যেতিয়া অ্যাঙ্গেল গ্ৰাইণ্ডাৰ ইউজ কৰো সো এটু হৈছে 820 ওয়াটৰ সো মাৰ্কেটত যিবোৰ আছে 820 ওয়াটৰ কমত অলপ কম ওয়াটাৰ থাকে আৰু কম ওয়াটাৰ হলে এই পার্সেন্ট অলপ সৰু থাকে তেতিয়া অলপ যে বছৰ আছে বছৰ অলপ সৰু হয় সো এটু মানে হাতত আহি যায় সো ই হাতত আহে বাট ইমান কমফৰ্টেবল ফিল নহয় আৰু প্ৰবলেম কি হয় মেইন মই ফেস কৰিছো ইয়াতে যেতিয়া আপুনি কাটিং কৰিব সো কাটিং ব্লেড আছে ইয়াতে সো দেখা পাইছে ই 3 mm খিনি সৰু হৈ গৈছে 3 mm কমি যায় সো কমিটো যাবই ন হৈ যায় সো যেতিয়া আমি ইয়াক ফিক্স কৰিম আৰু সৰি প্ৰবলেমটো কৈ আছো এইটো আমি এংগলত লাগে যেতিয়া আমি ইফালে তিনিটা নব থাকে দেখা পাইছে এইটো আৰু এই ট্ৰেকত মিলালে ধুনীয়াকৈ ঘুমাই যায় এই বস্তুটো এনেকৈ থাকে যদি আমি এনেকৈ দিও এই টাইট কৰা এল এংগল টাইট কৰিব লাগে আৰু এল তোমাক লগত দি দিছে এনেকৈ কাটিব লাগে বাট আমি তো লেফট নহয় ন মইতো ৰাইট হ্যান্ডেড আৰু পৃথিৱীৰ আধাখিনি মানুহ ৰাইট হ্যান্ডেড সো প্ৰবলেম ইয়াতে আহে কৈ আছো প্ৰবলেমটো কি হয় সো টাইট কৰিম যেতিয়া আমি এই কাটিং পইণ্টটো বহুত কম পাই যাওঁ আপুনি দেখিবলৈ পাইছে যেতিয়া শেষ হৈ যায় দেখিব আমি বেছি কাটিব নোৱাৰিম আৰু এই বস্তুটো অলপ ডাঙৰ হয় কাৰণ 820 ওয়াট অলপ হেভি হয় এটো কাৰণে এটো বস্তু বাল্কি থাকে সো প্ৰবলেম হেটো ইয়াতে আমি বেছি বস্তু মানে কি আৰু সৰু বস্তু এটা সৰু হৈ যাব এই ডিস্কখন সৰু বস্তু কাটিবলৈ অসুবিধা হয় প্ৰবলেম মই এটো ইয়াতে পাইছো বাকি আৰু একো পোৱা নাই হেভি ডিউটি হয় দেখিবলৈ পাইছে আৰু যদি কোনো ভাবে যে এই বস্তুটো আমি ঘূৰাই দিও ঘূৰালেও নহয় চাও পাইছে আমি যে এনেকৈ ঘূৰাও এইখিনি আকৌ ব্লক হৈ যায় আমি এইফালৰে কাটিম ন এনেকৈ আমি এনেকৈ কাটিব নোৱাৰো সো ব্ল্যাক এণ্ড ডাৰ্কত এটো এটা প্ৰবলেম বাকি একো নাই খুবেই ভাল ইয়াৰ লগত এটো পাই এল সো আমি এটো খুলি ইটি বস্তু এটাচ কৰি কাটিব পাৰো আৰু সেফটিটো খুবেই ইম্পৰ্টেন্ট সেফটি লব গ্লোভস আৰু গ্লাস নিশ্চয় পিন্ধিব আৰু ইয়াতে লিখাই থাকে আৰু বহুত হাল্লা হয় অলপ সো এটো কাৰণে আমাৰ কাণত এনেকুৱা পিন্ধি লব পাৰে আৰু ইয়াতে ইনষ্ট্ৰাকচন মেনুৱেল দিয়া থাকে ভালকে পঢ়ি লব দিয়ে সো আপোনালোকে পঢ়ি লৈ ইউজ কৰিব আৰু যেতিয়া আপুনি অলপ ভাগৰুৱা অনুভৱ কৰে যে আপুনি এইবোৰ কাম নকৰিব সো সেফটিটো ইম্পৰ্টেন্ট সেফটি লবই আৰু প্ৰবলেম এটো আছিল মই কৈ দিলো বাকি একদম ভাল মেচিন সৰু সৰু কামৰ কাৰণে বা ডাঙৰ কামৰ কাৰণে একদম পুৰা ভাল লব পাৰে মই লিংক তলত দি দিম সো আজিৰ ভিডিওটো ইমানেই ছমাহ ইউজ কৰি ভাল লাগিলে একো বেয়া নহয় খুব ভাল কাম কৰে সো থ্যাংক ইউ